Hello friends, মই দেৱব্ৰত ফুকন আৰু আপোনালোকে চাই আছে মোৰ YouTube চেনেল ডিপি ক্ৰিয়েচন। আজি আপোনালোকৰ মাজলৈ লৈ আনিছো মই এই ভিডিঅ'টোত মই আপোনালোকৰ আগত কম যদি আপোনালোকে যদি ফ্লিপকাৰ্টৰ যোগেদি যদি বজাৰ কৰিছে তেতিয়া হলে আপোনালোকে ফ্লিপকাৰ্টৰ যোগেদি বজাৰ কৰা কিছুমান বস্তু যদি আপোনালোকে ৰিটাৰ্ণ কৰিবলগীয়া হয় তেতিয়া হলে ৰিটাৰ্ণ কেনেকৈ কৰিব আৰু সেই বিষয়ে মই আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে কম। তো প্ৰথমে আপোনালোকে যাব লাগিব আপোনালোকৰ হ্যান্ডসেটত থকা যোনটো ফ্লিপকাৰ্টৰ এপছ এই এপছটোত আপোনালোকে প্ৰথমে যাব লাগিব। ফ্লিপকাৰ্টৰ এপছটোত যোৱা মাত্ৰক আপোনালোকে ফ্লিপকাৰ্টৰ যোনটো মেনু অপচন সেই মেনু অপচনত আপোনালোকে ক্লিক কৰিব লাগিব। তো মেনু অপচনত আপোনালোকে ক্লিক কৰাৰ পিছত তেতিয়া আপোনালোকে যাব লাগিব তাৰ মাই অৰ্ডাৰছ বুলি এটা তলত অপচন আহিব এই মাই অৰ্ডাৰছ অপচনত আপোনালোকে ক্লিক কৰিব লাগিব। মাই অৰ্ডাৰছত ক্লিক কৰা মাত্ৰক আপুনি যোনবিলাক বস্তু অৰ্ডাৰ কৰিছিলে সেই অৰ্ডাৰ কৰা বস্তুবিলাক শো হ'ব। তো এইবিলাক হৈছে মোৰ ফ্লিপকাৰ্টৰ একাউণ্টটো এই একাউণ্টত মই যোনবিলাক বস্তু অৰ্ডাৰ কৰিছিলোঁ সেইবিলাক শো হৈছে। তো আপুনি এতিয়া যোনটো বস্তু আপোনালোকে যদি ৰিটাৰ্ণ কৰিব বিচাৰিছে সেই ৰিটাৰ্ণ কৰা যোনটো বস্তু সেই বস্তুটোৰ ওপৰত আপোনালোকে ক্লিক কৰিব। তো মই এতিয়া এই বস্তুটোৰ ওপৰতে ক্লিক কৰিছোঁ। তো ক্লিক কৰাৰ লগে লগে আপোনালোকে বস্তুটোৰ তলত এটা আহিব যে এটো আপোনাৰ ডেলিভাৰ্ড বুলি দেখুৱাক তলত আপোনালোকে দেখাব ৰিটাৰ্ণ বুলি অপচন এটা সেই ৰিটাৰ্ণ অপচনটোত আপোনালোকে ক্লিক কৰিব লাগিব। তো ৰিটাৰ্ণ অপচনটোত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকে যোনটো বস্তু ৰিটাৰ্ণ কৰিব সেই বস্তুটো ইয়াত ডিটেইলছটো শো হ'ব। তো শো হোৱাৰ পিছত তললৈ আপোনালোকে দেখা পাব ৰিজন ফৰ ৰিটাৰ্ণ কি কাৰণে আপুনি ৰিটাৰ্ণ কৰিব বিচাৰিছে সেইটো আপোনালোকে ফ্লিপকাৰ্টে আপোনাক সুধিব তেতিয়া আপুনি এই অপচনটোত ক্লিক কৰিব লাগিব। তো ক্লিক কৰা মাত্ৰক আপোনাৰ ইয়াত এইকেইটা অপচন আহিব আইটেম অৰ পাৰ্ট ৱাজ ব্ৰোকন ডেমেজড অন এৰাইভেল আইটেম ৱাজ ডেড অন এৰাইভেল এসেসৰি ডিফেক্টিভ আইটেম মিছিং আইটেম অৰ পাৰ্ট ডিফেক্টিভ ৰিচিভ এ ডিফাৰেণ্ট আইটেম। তো এই অপচনকেইটা অহাৰ পিছত আপোনাৰ আইটেমটো আপুনি কি কাৰণে আপুনি ৰিটাৰ্ণ কৰিব বিচাৰিছে সেই ৰিটাৰ্ণ অপচনটোত আপোনালোকে ক্লিক কৰিব লাগিব। তো মই এতিয়া আপোনাক দেখুৱাম যে আইটেম অৰ পাৰ্ট ডিফেক্টিভ এই অপচনটোতে মই ক্লিক কৰি দেখুৱাম। তো ক্লিক কৰাৰ পিছত আপুনি মোৰ ডিটেইলছ বুলি এটা অপচন আহিব এই মোৰ ডিটেইলছ অপচনটোত আপুনি ক্লিক কৰিব লাগিব। তো ক্লিক কৰাৰ লগে লগে আহিব ইমেজ কোৱালিটি ইছ্যু উইথ দ্য ছফ্টৱেৰ নেটৱৰ্ক কানেক্টিভিটি ৰিলেটেড ইছ্যু স্পীকাৰ নট ৱৰ্কিং এজ এক্সপেক্টেড ইছ্যু উইথ বেটাৰী ডিছপ্লে স্ক্ৰীন ৱাজ ফল্টি ইছ্যু উইথ ডিভাইচ পাৱাৰ ইছ্যু উইথ অডিঅ' চাউণ্ড কোৱালিটি। তো এইবিলাক মানে বস্তুটোৰ ওপৰত ডিপেণ্ড কৰি ইয়াত আপোনাৰ অপচন শো হ'ব। আপুনি যোনটো বস্তু ৰিটাৰ্ণ কৰিব বিচাৰিছে সেই ৰিটাৰ্ণ কৰা অপচনটোৰ ওপৰত ইছ্যু কৰি তেওঁলোকে এই অপচনকেইটা দেখুৱাব আপোনাক। তো আপোনাৰ যোনটো আপুনি প্ৰব্লেম পাইছে যোনটো প্ৰব্লেমৰ কাৰণে আপুনি ৰিটাৰ্ণ কৰিব বিচাৰিছে সেই প্ৰব্লেমটো ইয়াত শো হ'ব। আপুনি যোনটো প্ৰব্লেম পাব সেই প্ৰব্লেম পোৱা অপচনটোৰ ওপৰতহে আপুনি ক্লিক কৰিব। তো মই এতিয়া ক্লিক কৰিম ইছ্যু উইথ ডিভাইচ পাৱাৰ এই অপচনটোতে মই ক্লিক কৰি দেখুৱাইছোঁ। তো ক্লিক কৰাৰ পিছত আপুনি কমেণ্টছ বুলি এটা অপচন আহিব এই কমেণ্টছত আপুনি যি লিখে আপুনি ধৰি লওক আপুনি কি কাৰণে বস্তুটো ৰিটাৰ্ণ কৰিব বিচাৰিছে তো সেইকাৰণে আপুনি কি কাৰণে ৰিটাৰ্ণ কৰিব সেই ৰিটাৰ্ণ কৰা সেই ইছ্যুটো আপুনি ইয়াত লিখিব লাগিব। তো মই লিখিছোঁ ইছ্যু উইথ ডিভাইচ পাৱাৰ এইটো দেখাৰ পিছত আপুনি কণ্টিনিউ বুলি যোনটো অপচন আহিব সেই কণ্টিনিউ অপচনটোত আপুনি ক্লিক কৰিব লাগিব। তো ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাৰ ৰিটাৰ্ণ অপচন বুলি এটা অপচন আহিব সেই অপচনটোত লিখা থাকিব হোৱাট ডু ইউ ৱান্ট ইন ৰিটাৰ্ণ। তো এই অপচনটোত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ দুটা অপচন দেখাব যে আপুনি ৰিফাণ্ড কৰিব বিচাৰে নে ৰিপ্লেচমেণ্ট অফ চেম প্ৰডাক্ট মানে আপুনি সেই এটা একে প্ৰডাক্ট নে ৰিপ্লেচমেণ্ট কৰিব বিচাৰে নে আপুনি পইচাটো আপোনাৰ একাউণ্টত ঘূৰাই ল'ব বিচাৰে। যদি আপুনি পইচাটো আপোনাৰ নিজৰ একাউণ্টত ঘূৰাই ল'ব বিচাৰে তেতিয়া আপুনি ৰিফাণ্ড অপচনটোত ক্লিক কৰিব পাৰে আৰু যদি আপুনি একেটা ডিজাইনৰ বস্তু যদি আপুনি বেলেগ এটা আইটেম যদি বিচাৰে তেতিয়া আপুনি ৰিপ্লেচমেণ্ট কৰিব পাৰে। তো মই ধৰি লওক এতিয়া আপোনাক দেখুৱাম ৰিফাণ্ড কৰি। তো এতিয়া মই ৰিফাণ্ড অপচনটোত ক্লিক কৰিম।
তো ৰিফাণ্ড অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এইটো বেংক একাউণ্ট বুলি এটা অপশ্যন আহিব বেংক একাউণ্টত আহিব আপোনাৰ এড নিউ একাউণ্ট বুলি এটা অপশ্যন আহিব আপুনি সেই এড নিউ একাউণ্ট অপশ্যনটোত আপুনি ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে আপোনাৰ যোনটো বেংক একাউণ্টৰ যোনটো IFSC কোড সেই IFSC কোডটো আপুনি ইয়াত ভৰাব লাগিব তাৰপিছত আপুনি একাউণ্ট নাম্বাৰটো আপোনাৰ ভৰাব লাগিব তো আকৌ এবাৰ আপুনি কনফাৰ্ম কৰিব লাগিব যে কনফাৰ্ম একাউণ্ট নাম্বাৰটো আপুনি ভৰাব লাগিব তাৰপিছত আপোনাৰ একাউণ্ট নাম্বাৰৰ একাউণ্ট হোল্ডাৰ নেমটো আপুনি ভৰাব লাগিব যাৰ নামত আপোনাৰ একাউণ্টটো আছে সেই একাউণ্টৰ হোল্ডাৰ নামটো আপুনি ভৰাব লাগিব আৰু আপোনাৰ ইয়াত ফোন নাম্বাৰটো দিব লাগিব তো ফোন নাম্বাৰটো দিয়াৰ পিছত আপোনাৰ এই এড নিউ একাউণ্ট বুলি এটা অপশ্যন দেখা পাব সেই এড নিউ একাউণ্ট অপশ্যনটোত আপুনি ক্লিক কৰি দিব তো ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এইটো ৰিফাণ্ড তো আপোনাৰ এক্সেপ্টেড বুলি দেখাব তো ৰিফাণ্ড এক্সেপ্টেড বুলি দেখুৱাৰ পিছত আপোনাৰ ধৰি লওক 24 ঘণ্টাৰ ভিতৰত আপোনাৰ যোনটো কুৰিয়াৰে আপোনাৰ বস্তু ডেলিভাৰ দিছিল সেই কুৰিয়াৰ ডেলিভাৰী বয়ে আপোনালোক কল কৰিব আৰু কল কৰাৰ লগে লগে আপুনি তেওঁলোকৰ হাতত বস্তুটো আপুনি ৰিটাৰ্ণ কৰিব আৰু তেওঁলোকৰ হাতত বস্তুটো ৰিটাৰ্ণ কৰাৰ পিছত তেওঁলোকে যেতিয়া বস্তুটো পিক আপ কৰি ল'ব পিক আপ কৰাৰ পিছতে আপোনাৰ একাউণ্টত আপোনাৰ যোনটো বস্তু আপুনি ৰিটাৰ্ণ কৰিব সেই তাৰ যোনটো প্ৰাইচ সেই প্ৰাইচটো আপোনাৰ একাউণ্টত সোমাই যাব তো আজি আপোনালোকৰ আগত মই ফ্লিপকাৰ্টৰ এটা বস্তু আপোনালোকে কেনেকৈ ৰিটাৰ্ণ কৰিব সেই বিষয়ে আজি আপোনালোকক ক'লোঁ তো আশা কৰোঁ যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে যদি ছাবস্ক্ৰাইব নাই কৰা তো ছাবস্ক্ৰাইবটো কৰি দিব আৰু ছাবস্ক্ৰাইবৰ দাঁতিতে থকা বেল আইকনটো দবাই দিব তো আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ জয় আই অসম